Hello friends, welcome to Digital Talks. কৌশল্য বিকাশ যোজনা এই যোজনাৰ অধীনত চৰকাৰে 1.5 লাখ টকালৈকে লোন প্ৰদান কৰে। এই যোজনাৰ বাবে কেনেকৈ আবেদন কৰিব আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। শেহতীয়া টেকনলজিৰ ভিডিঅ' পাই থাকিবলৈ লগতে যদি আপোনালোকৰ ইউটিউব চেনেল আছে, ইউটিউবৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি, ইউটিউব চেনেল কেনেকৈ গ্ৰ' কৰিব পাৰি, মোবাইলৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব, লগতে শেহতীয়া ইম্পৰ্টেণ্ট আপডেটছ পাবলৈ, টেকনলজিৰ খবৰ পাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে প্ৰতিদিনে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোৰে আগত পাব পাৰে। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই উদ্যোগটোৰ বাবে প্ৰয়োজনীয়তা অনুসৰি কামৰ বাবে প্ৰাৰ্থী প্ৰস্তুত কৰাৰ বাবে আঁচনিৰ অধীনত লোন প্ৰাপ্ত কৰাৰ বাবে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰা হৈছে। এই চৰ্তৰ অধীনত চৰকাৰে 1.5 লাখ টকালৈকে লোন প্ৰদান কৰিব। গতিকে আপুনিও অতি সোনকালে এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিব পাৰে। PM কৌশল্য বিকাশ যোজনা প্ৰধানমন্ত্ৰী কৌশল বিকাশ আঁচনিৰ অধীনত 1.5 লাখ টকালৈকে লোন প্ৰদান কৰে আৰু 2015 চনত আৰম্ভ কৰা এই আঁচনিৰ অধীনত যুৱকসকলক উদ্যোগ সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণে তেওঁলোকক চাকৰি প্ৰাপ্ত কৰাত সহায় কৰে। চৰকাৰে 1.5 লাখ টকালৈকে লোন প্ৰদান কৰে আৰু এই আঁচনিখন উচ্চতৰ মাধ্যমিক বা স্নাতকোত্তৰ কৰা সকলৰ দ্বাৰা পঞ্জীয়নৰ বাবে যোগ্য। আঁচনিৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত সকলৰ বাবে চৰকাৰৰ পক্ষত চাকৰিৰো আয়োজন কৰা হয় আৰু এই আয়োজন প্ৰতি 6 মাহৰ মূৰত এবাৰকৈ অনুষ্ঠিত কৰা হয়। আপুনি যদি এই আঁচনিৰ অধীনত প্ৰশিক্ষণ ল'ব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত থকা ৱেবছাইটত গৈ আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াত আবেদনকাৰীয়ে তেওঁৰ নাম, ঠিকনা আৰু ইমেইল আদি দিব লাগিব। তাৰপিছত আপুনি আপোনাৰ অঞ্চল, চহৰ বা ৰাজ্য অনুসৰি প্ৰশিক্ষণ কেন্দ্ৰ এটা বাছনি কৰিব পাৰে। ফ্ৰেণ্ডসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এই ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ ওচৰলৈ শ্বেয়াৰ কৰিব। ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰি আমাক উৎসাহিত কৰিব, যাতে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। কমেণ্ট কৰি জনাব পাৰে ভিডিঅ'টো কেনেকুৱা পালে। যদি কিবা ভুল ভ্ৰান্তি পায় কমেণ্ট বক্সৰ জৰিয়তে শুধৰাই দিব। তেওঁলোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু চেনেলটো কৰি দিয়াত সহায় সহযোগ কৰিব, যাতে প্ৰতিদিনে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। আপোনালোক সকলোৱে আজিৰ দিনটো শুভ হওক, মংগলময় হওক। পুনৰ কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় আই অসম।